বৰ্তমান সময়ত এটিএমত প্ৰায় সংঘটিত হোৱা কাৰ্ড ট্ৰেপিং ঘটনাটোৰ ওপৰত আমি এই ভিডিঅটো প্ৰস্তুত কৰিছো গতিকে ভিডিঅটো অলপ স্কিপ নকৰি শেষলৈকে চাই থাকিব সাধাৰণ শ্ৰেণী মানুহৰ লগতে হাৰি পাতি থাকে এই প্ৰবঞ্চকৰ দল তেওঁলোকৰ লক্ষ্য হৈছে সহজ সৰল মানুহবিলাক আপুনি যদি এটিএমত পইচা উলিয়াওতে অকনমান দিগদাৰ পাইছে তেও নিজেই আপোনাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিব আৰু আপোনাক এটিএমত পইচা উলিওৱাত সহায় কৰাৰ চলেৰে আপোনাৰ পিন নাম্বাৰটো মনত ৰাখি থব পইচা উলাই থকাৰ সময়ত আপোনাক আজে বাজে কথা কৈ আপোনাৰ মাইন্ডটো ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিব পইচা উলোৱাৰ লগে লগে আপোনাৰ হাতত গুজি দিব এটা অন্য মানুহৰ এটিএম আৰু আপুনি আতৰি অহাৰ লগে লগে আপোনাৰ এটিএম কাৰ্ডটো লৈ তেও অন্য এটা এটিএম লৈ গতি কৰিব অন্য এটিএমত গৈ আপোনাৰ এটিএমটোৰ জৰিয়তে আপোনাৰ একাউণ্টৰ ধন উলিয়াই নিব যেতিয়া আপুনি মেসেজ পাব বা গম পাব যে আপোনাৰ হাতত থকা কাৰ্ডটো বেলেগ মানুহৰ কাৰ্ড বা আপোনাৰ একাউণ্টৰ পৰা পইচা কোনোবাই উলিয়াই নিলে তেতিয়ালৈ আপোনাৰ বহুত দেৰি হৈ যাব এই ভিডিঅটো যিমান পাৰে সিমান শেয়াৰ কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ঘটনা আপোনাৰ খুৰাৰ লগত আপোনাৰ বৰ্তাৰ লগত বা আপোনাৰ ওচৰৰ মানুহৰ লগত সংঘটিত হ'বলৈ নাপায় নিজেও সজাগ হওক আনকো সচেতন কৰক আৰু ক'বলৈ বিচাৰিছো আপোনালোকে কোনো কাৰণত আপোনালোকৰ এটিএমৰ সিক্ৰেট পিন অন্যান্য ব্যক্তিৰ লগত শেয়াৰ নকৰিব আৰু যদিহে নাজানে তেতিয়াহলে এটিএমত থকা গাৰ্ড সকলৰ সহায় লওক